हेलो फ्रेंड्स की खबर आपनालोकर शिखा लाइफस्टाइलर आन एटी भिडिओले आपनालोक सकलोके स्वागतम जनाइছো आशा करूँ आपनालोक सकले भिडिओटी ভাল পাব और जदि ভাল पाय लाइक करिब कमेन्ट करिब और चेनेलটো सबस्क्राइब কৰিবলৈ নাপাহৰিব। আমি এতিয়া মেট্ৰোত যাম। মেট্ৰো या ষ্টেচনলৈ আহি আছো। ट्रेन आহি পাই গ'লহি আৰু আমি এই ট্ৰেইনতে উঠি যাম। মেট্ৰোত মই এবাৰৰ সৈতে 3বাৰ উঠিছোঁ আৰু বহিলোঁ। মই আৰু ছোৱালী বহি আছোঁ ইয়াতে। ট্ৰেইনৰ ভিতৰৰ পৰা বাহিৰৰ পৰিৱেশটো চাবলৈ খুব বেছি ধুনীয়া লাগিছিল, বহুত বেছি ধুনীয়া। আচলতে আজি ক'তো ফুৰিব যাম বুলি যোৱা নাছিলোঁ। ছেকেণ্ডৰাবাদ গৈছিলোঁ। মোৰ অলপ কাম আছিল আৰু অকণমান শ্বপিং কৰিলোঁ। সেয়া দেখুওৱা নহ'ল আৰু আজি সোমবাৰ আছিলে যিহেতুকে মই ৰাতিপুৱা শিৱ মন্দিৰ গৈছিলোঁ। সেয়াও অকণমান ভিডিঅ' কৰি থৈছিলোঁ, চাওকচোন আপোনালোকে। মানুহকেইগৰাকীয়ে ধুনীয়াকৈ লিংগভাগ পানী আৰু গাখীৰ দি কিমান ধুনীয়াকৈ ধুইছে। ধুই পেলাই ফুল আৰু এনেকৈ ধুনীয়াকৈ কিবা মানে বেলেগ এটা বস্তু দি ধুনীয়াকৈ এনেকুৱা ৰঙৰ কৰি সজাই পেলালে বহুত ধুনীয়াকৈ। তাতে দিছে নাৰিকল আৰু কল, ফুল, গাখীৰ তেনেকৈ দিছে।